Hey guys, welcome back to my YouTube channel Palash Vlog. So guys, আজি হৈছে দেৱালী. তো guys, আজি দেৱালীৰ দিনা তো কি কৰিম? তো আজি হেমেকা বতৰ সকলোৱে জানেই কিজানি বৰষুণ দি আছে। তো আপোনালোকৰ বাবে দি আছে নে নাই তো মইতো নাজানো। তো আমাৰ বাবে তো দি আছে বৰষুণ। তো আপোনাক দেখুৱাম বাহিৰত যায়। তো এতিয়া কোনো ছাতি দিব পৰা নাই কলগছত। তো এতিয়া বাহিৰতে দিব লাগিব বাৰিন্দাখনত। তো তাৰ চাকি ৰেডি কৰি আছে মাহঁতে আৰু তো চাকি দিব তাতে। তো আপোনাৰ ভিডিঅ'টো লাষ্টলৈ চাই দিয়ক। আজি সেমেকা বতৰ আৰু কি কৰিব, আজি বম চম আনিছিলোঁ, এতিয়া ফুটাব পাৰিম নে নোৱাৰিম বা বৰষুণ চোতালত বৰষুণ বাটত বৰষুণ তো কি হ'ব দেখা যাব। তো ভিডিঅ'টো লাষ্টলৈ চাই দিব, বহুতে ধেমাল হ'বলৈ গৈছে। তো লেটছ গেট ষ্টাৰ্টেড। তো গাইছ এইবিলাকে হৈছে ছাতি আৰু ইয়াত বোমা থৈ দিয়া আছে। তো বাহিৰতো লগাই আছে আৰু এইবিলাক তেল আছে। তো বাহিৰতো লগাই আছে এইবিলাক। তো ইয়াত লগাব বুলি ভাবিছোঁ আৰু বাহিৰতে বৰষুণ আপোনালোকে চাব পাৰে, বৰষুণ দিছে, ৰাতি হৈছে নেদেখিব পাৰে। তো এনেকুৱাই পৰিৱেশ, কি ক'ব আৰু। তো গাইছ ইয়াত এইবাৰ ছাতি দিয়া হৈ গ'ল, ইয়াত দি দিলে এনেকৈ। তো আৰু দিবতো আৰু নোৱাৰি, সেইভাগে বৰষুণ দিছে। তো ছাতি লৈ এইবাৰ বাটৰ পিনে যাম, সকলোৱে দিছে নে দিয়া নাই তো চাই আহোঁ। তো বলক চাই আহোঁ। তো গাইজ বলক এতিয়া চোতাল হৈ কিনে বাটৰ পিনে যাই কিনে চাই আহোঁ। আৰু বাটত অলৰেডি আমাৰ এক খোজ ছাতি দিছে, তাততো দহটা হৈছে যেন। তো তাত ছাতি এক ফুট দিছে মানে। তো বৰষুণ পৰিবৰ কাৰণে অলপ মোবাইলটো ওচৰত ধৰিছোঁ। তো সেইবাবে এতিয়া যাওঁ। তো বলক। আৰু গাইজ বিশ্বাস কৰে যদি আমাৰ এক খোজ ছাতি জ্বলি আছে এতিয়ালৈকে, কেতিয়াবা দেৰিতে দিছিল। তো এই চাব পাৰে এক খোজ ছাতি দিয়া আৰু আমাৰ খুৰাহঁতৰো এক ফুট দিছে আৰু এই তাৰ সিপিনে এক ফুট দিছে। তো ডাঙৰ হাতৰ মানে এক ফুট দিছে। তো বহুত এই তাততো এক ফুট দিছে। তো চাব লগচোন সেইভাগে কাৰ কাক দিছে, বেছিভাগত দিয়াই নাই। মানে কি ক'ব আৰু, এই বৰষুণ দিছে, মই চাই চিন্তি চাই আছোঁ। তো বলক যাওঁ। তো গাইজ চাব পাৰে এন্দৰো ছাতি দিয়াই নাই। তো এই ঘৰত এনেকুৱা সেই জিমিট্ৰিক লাইট লগাই দিছে। তো এতিয়া কি ক'ব আৰু, আজি বৰষুণ। তো আজি এইটো সেমেকা ভ্লগ হ'ব। তো কালিলৈ আৰু এটা ভ্লগ বনাওঁ বুলি ভাবিছোঁ আৰু। তো চাওঁ আৰু এতিয়া কি কৰোঁ। তো বোমা ফুটাব পাৰোঁ অলপমান, বৰষুণ কমিলে। ক'ত কমিব, যি ডাঙৰকৈ মাৰি আছে চাওক না, কেনেকুৱা পানী। এতিয়া বৰষুণ মাৰি আছে চাওক, টোপাল পৰি আছে। তো কেতিয়া কমে চাওঁ। তো চাই কিনে আৰু কৰিম। তো আপোনাৰ চাউণ্ডটো শুনা পাইছেনে নাই পোৱা মই নাজানো। তো বলক তাৰ পিনে চাই যাই আকৌ কৰিম এইবাৰ। তো বলক ফুৰি আহিলোঁ। তো এই ঘৰ পালোঁ আহি আৰু মোৰ ভৰিখন চাওক না, কেনেকুৱা হৈ গ'ল, পানী লাগি লাগি পূৰা ভৰি ভিজি গ'ল। আৰু ছটা চাওক না ভিজি গ'ল। আৰু এই বৰষুণ মাৰি আছে পূৰা। আৰু আমাৰ সেই ঘৰ এইটো। তো চাই দিয়ক ভিডিঅ'টো লাষ্টলৈ আৰু কি কৰোঁ আপোনাক দেখুৱাম। তো একদম মানে যি খাওঁ আজি তেতিয়ালৈকে দেখুৱাম আপোনাক যি কৰোঁ আজি। তো চাই দিয়ক ভিডিঅ'টো। আৰু গাইছ এইবাৰ মই পকী ৰাস্তাত আহিলোঁ। তো ইয়াৰ পৰা আপোনালোকে চাওক, এইকেই ঘৰততো দিয়াই নাই। তো এই তাত দিছে এক ঘৰত। তো গাইছ এতিয়া কলগছ এটা আছে। তো এতিয়া খোলা জেগা অলপমান, তো চোতালৰ ইয়াত। তো সেইভাগেতো বৰষুণ দি আছে তা। তো সেইভাগে ইয়াত লগাম এতিয়া। তো মোৰ তাতে এটা লাইটাৰ আছে। এইটো আছে লাইটাৰ। তো লাইটাৰটোৰে এইটো জ্বলাম। তো চাই ৰখ ভিডিঅ'টো লাষ্টলৈ। তো জ্বলাওক, চাওক। তো গাইজ দেখাই পালে যেন কলগছটো নালাগিলে। তো মাৰিলোঁ, অলপমান জ্বলি গ'ল আৰু নুমাই গ'ল। তো কি হ'ব এনেকৈ লাগিলে। জিকিল মানে, মই আনিলোঁ তাৰ পৰা, আনোতে জিকি গ'ল অলপমান। তো সেইবাবেই কিজানি হ'ব পাৰে। তো বাদ দিয়ক। তো এতিয়া বেলেগ বোমা আছে, ক'ত মাৰিম, মাৰাৰ জেগাই পোৱা নাই। তো এইভাগে অলপমান ঘৰ চৰ আছে, তো সেইবাবে মাৰিব নোৱাৰোঁ। তো বাটত
মাৰিব নোৱাৰোঁ এতিয়া মই ডাঙৰ এতিয়া গাজি খাবলৈ মাতিছে তো তালৈ যাওঁ তো তালৈ যাই চাই আহোঁ আৰু কি কৰোঁ চাওঁ তো চাই লওক ভিডিঅ'টো লাষ্টলৈ তো বহুতে ধামাধল হ'বলৈ গৈছে তো ক'ত ধামাকা হ'ব এই ধামাকা নহ'ব এই কি বৰষুণ দি আছে যেনেকুৱা বৰষুণ দি আছে আকৌ ধামাকাই নহ'ব কি হ'ব তো চাই লওক ভিডিঅ'টো লাষ্টলৈ তো আৰু কি কৰোঁ চাই ৰাখক তো চাই লওক গাইছ এইখন মাইনাক এখন চিত্ৰ আঁকি দিলোঁ দেৱালীৰ তো ভাল হৈছে নে কমেণ্ট কৰি ক'ব তো চাওক ভিডিঅ'টো চুলিডাল কেনেকৈ কাটি দিছ সিহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু এখন আবেগ এখন ফটো আঁকি দিলোঁ তাৰ মই সিমান নাজানো আৰু আঁকি দিলোঁ আৰু তো এখন তেওঁ আঁকিলোঁ দেৱালীৰো ফটো আঁকিলোঁ তো কেইখনে পেঞ্চিলেৰে এতিয়া আঁকিছোঁ তো সিমান ভাল হোৱা নাই তো এতিয়া ৰাস্তাৰ দেখি অলপ ওলাই আহিছোঁ তো আপোনালোক দেখুৱাওঁ তো বলকচোন এনে চাওঁ ৰাস্তাৰ এতিয়া তো বলক চাওঁ তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ কাৰণ বৰষুণ দিয়ে আছে এতিয়ালৈকে ৰখাই নাই আৰু লাইনো নাই এইভাগে চাব পাৰে মই এই আন্ধাৰত এই মোবাইলতো আছে ভিডিঅ' বনাই আছোঁ তো মোবাইলটো বেছি চাৰ্জ নাই তো ইতকৈ আজি দিব লাগিব কাৰণ মোৰ পইচা শেষ হ'ব আজিয়ে মানে অলপমান আছে আৰু MB তো 400 মান MB আছে তো সেইৰে ভিডিঅ'টো আপলোড হয় যদি হ'ব নহয় যদি আমাৰ কাষৰ সৰু দাদাহঁতৰ পৰা অলপমান হটস্পট লৈ কিনে দিব লাগিব আৰু তো আজি এতিয়া আনষ্টেট কৰি থৈ দিম কালি পাব্লিছ কৰি দিম তো কালি সকলোৱে চাব তো কালি মানে আপোনাৰ চাই আছে কিজানি এতিয়া তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তো এতিয়া ভাত খাওঁ মই তাই তো বাই বাই টাটা